এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ সপ্তম অধ্যায় স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.1 ৰ 6 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহ'লে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সপেক্ষে কাৰণ দাঙি ধৰা। সো তিনিটা প্ৰশ্ন দিয়া আছে। এতিয়া 6ৰ 1 নম্বৰ সলিউশন ধৰি ললো, লেট A বিন্দু স্থানাঙ্ক -1 -2, B বিন্দু স্থানাঙ্ক 1 0, C বিন্দু স্থানাঙ্ক -1 2, D বিন্দু স্থানাঙ্ক -3 0 খিনি ধৰি ললো। সো এতিয়া আমি AB দূৰত্ব উলিয়াম। AB ইকুৱেল টু -1 -1 is +1, so 2 square, 0 -1 is +2, so 2 square বুজি পাইছে। 4 + 4 হ'ব, so 2√2। এতিয়া BC ইকুৱেল টু BC -1 -2 whole square, so 4 plus 2 minus 0, so 2 square, 4 equal to 2√2। এতিয়া BC হ'ল। এতিয়া CD উলিয়াম। CD ইকুৱেল টু CD -3 -7 is +1, so 2 হ'ব, 2 square, 4 plus 0 minus 2 square, so 4 equal to 2√2। CD এতিয়া হ'ব DA equal to D আৰু A -3 -1 is +1, so 2 square, 4 plus 0 -1 is +2, so 2 square, 4 equal to 2√2। এতিয়া AC উলিয়াম। AC equal to AC -1 -7 is +1, so 0 হ'ব, আৰু 2 -1 is +2, 4 square, so 4 square equal to ইয়াৰ হ'ব 4। এতিয়া AC হ'ল। এতিয়া আমি উলিয়াম BD equal to BD equal to এতিয়া BD, so -3 -1, so -4 whole square, so -4 whole square। এতিয়া আকৌ 0 0, so BD 4 পালো। যেহেতু AB equal to BC equal to CD equal to DA আৰু AC equal to BD, এটাকে প্ৰদত্ত বিন্দুবোৰে চতুৰ্ভুজ গঠন কৰে। আৰু চতুৰ্ভুজটো এটা বৰ্গ। ইয়াত দেখিছে প্ৰতিযোৰ বাহু সমান আৰু ইয়াৰ কৰ্ণবোৰো সমান, সো সি এটা বৰ্গ হ'ব নিশ্চয়। সো এইটো বৰ্গ। আমাক প্ৰকৃতি নিৰ্ণয় কৰিব দিছিলে চতুৰ্ভুজৰ স্বৰূপ, সো এইটো বৰ্গ। এতিয়া 6ৰ 2 নম্বৰটো চাওঁ, 6-2 সলিউশন। সো বিন্দুকেইটা ধৰি লওঁ। লেট A -3 5, B 3 1, C 0 3, D -1 -4 এইটা আমি ধৰি ললো। এতিয়া ইহঁতৰ দূৰত্ব উলিয়াম। AB প্ৰথমতে AB, এটাকে AB ইকুৱেল টু 3 -1 is +3, 6 square, so 6 square plus 1 minus 5, so -4 square equal to 36 plus 4 16 equal to 52 আমি 7 52, so 2√13 এনেকৈ লিখিব পাৰোঁ। এতিয়া আমি BC উলিয়াম। BC equal to BC 0 -3, so -3 square 9 plus 3 -1, so 2 square, 4 equal to √13। এতিয়া উলিয়াম আমি CD equal to CD -1 so -1 square কৰিলে 1 হ'ব, plus -4 -3 -7 whole square, so 49 plus 1 50 √50।
এবাৰ উলিয়াম DA equal to root over DA minus 1 is plus 3 2 square so 2 square means 4 plus minus 4 minus 5 minus 9 so 9 square 81 hobo equal to root over 85 এতিয়া আমি উলিয়াম AC equal to 0 minus 1 is plus 3 so 3 square 9 hobo plus 3 minus 5 so minus 2 hobo 2 hole 2 square 4 equal to root over 13 এটা BD উলিয়াম BD equal to BD minus 1 minus 3 minus 4 whole square so 16 minus 4 minus 1 minus 5 whole square so 25 equal to 41 এতিয়া চাব ইয়াত AC BC মান সমান এই দুটা সেম মান আছে আৰু এই দুটা যোগ কৰিলে আমি এটো সমান পাম অৰ্থাৎ এই তিনিটা বিন্দু একেৰেখীয়া হৈ যাব কি কৈছো বুজি পাইছে নাও BC plus CA বা AC মই ইয়াত AC লিখিছো so BC ৰ মান দিয়া আছে √13 দিয়া নাই আমি পালো AC ৰ মান পালো আমি √13 so এই দুটা যোগ কৰিলে 2√13 হয় 2√13 আকৌ AB মানে 2√13 অৰ্থাৎ এই গিডাল একেডাল ৰেখাতে পৰিব বুজি পাই আছে A BC ধৰিলো so BC এটো মান √13 পালো মই বুজি পাবা কৈছো এখিনি AC এটো মান আমি পালো √13 এটো ধৰা হল CB so BC √13 AC √13 এই দুটা মিলি আমি AB পালো বুজি পাই আছে so একেৰেখীয়া হোৱাৰ পিছত আমি চতুৰ্ভুজ নাপাও so এটাকে ABC বিন্দু তিনিটা একেৰেখীয়া হবে একেৰেখীয় হোৱাৰ বাবে ABC আৰু DA অনুচতুৰ্ভুজ গঠন নকৰে এইখিনিয়ে এতিয়া 6 নম্বৰটো চাও 6-3 সলিউশন আমি ধৰি লম let A 4-5 B 7-6 C 4-3 আৰু D 1-2 এইখিনি আমি ধৰি ললো এতিয়া AB মান উলিয়াম AB equal to √7 minus 4 3 square 9 plus 6 minus 5 1 square so 1 equal to √10 AB BC 4 minus 3 so 3 square minus 3 square 9 hobo plus 3 minus 6 so minus 3 square 9 equal to 3√2 hobo BC এতিয়া CD C আৰু D উলিয়ালে 1 minus 4 minus 3 whole square so 9 plus 2 minus 3 minus 1 whole square so 1 equal to √10 এতিয়া আমি উলিয়াম DA so 1 minus 4 so minus 2 whole square 9 hobo plus 2 minus 5 hobo so minus 3 whole square 9 equal to 3√2 AC equal to 4 minus 4 0 3 minus 5 so minus 2 whole square 4 equal to 2 AC it BD uliam BD equal to BD 1 minus 7 so minus 6 whole square 36 plus 2 minus 6 so minus 4 whole square so 16 equal to √52 equal to 2√13 বুজি পাইছে ইয়াত চাব এৰিটা সেম আছে so
আৰু এই দুটা সেম নহয় বুজি পাইছে সো ইয়াত here AB equal to CD AB আৰু CD ৰ মান সমান BC equal to DA আৰু BC equal to DA আৰু সমান আৰু লিখিছে AC not equal BD এটাকে প্ৰদত্ত বিন্দুবোৰে এটা সমান্তৰিক গঠন কৰে সমান্তৰিকৰ দুডাল বাহু সমান্তৰাল দুজোৰ বিপৰীত বাহুৰ সমান্তৰাল জানে ইয়াত AB আৰু AC ধৰিলে এই দুডাল সমান্তৰাল BD এই দুডাল সমান্তৰাল সো আৰু কৰ্ণৰডাল সমান নহয় সো AC not equal BD নিশ্চয় বুজি পাইছে আজিৰ ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ